বালৰ নেতা বুলি ক'লো আজি জুবিন ক্ষেত্ৰত যে আহিছো জুবিনদাৰ বাৰ্থডে বিজেপি মুৰ্দাবাদ ইয়াৰ লোক ধাক কৰি লাভ নাই এই কথাটো কোনোবাই যদি পলিটিকেল শ্লোগান 100% মই পলিটিকেল শ্লোগান বুলি আপোনালোকে যদি আপোনাৰ মেনিপুলেট কৰি ক'ব খোজে 100 বাৰ কম 1000 বাৰ কম লাখ বাৰ কম বিজেপি মুৰ্দাবাদ বিজেপিয়ে জুবিনদাক ছিংগাপুৰলৈ লৈ গৈছিলে বেলেগ কথা নাই মই কৈছো মই আকাশ দলে মই কৈছো এই সিগনেচাৰ আপোনালোকে দেখিছে এইটো হিমন্ত বিশ্ব শৰ্মা প্লিজ স্পিক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত যে হাই কমিশনৰ পৰা যেটো চিঠি আহিছিলে মুখ্যমন্ত্ৰীয়ে সেই চিঠিটোক লৈ যেটো ৰেসপন্স দিছে এইবিলাকটো মিছা নহয় ইয়াতো চিফ মিনিষ্টাৰ আপোনাৰ যেটো সিল সেই সিলটো আছে এতিয়াও আপুনি মিছা চিনি নাপাম বুলি ক'ব নেকি শ্যামকানু মহন্তক গতিকে হত্যাকাৰী আপোনাৰ বিজেপি চৰকাৰ ইয়াৰ বালৰ নেতা বুলি ক'লো ডাঙৰ ডাঙৰকৈ চিঞৰি কথা ক'ব পাৰিলে মানুহে জ্ঞানী হৈ নাযায় আকাশ দলে তোৰ পঢ়া শুনা থাকিব পাৰে কিন্তু ক'ত কি কথা ক'ব লাগে তোৰ শূন্য মানুহ জ্ঞান নাই জুবিন ক্ষেত্ৰখন তোৰ কোনো বাপেৰৰ ৰাজনৈতিক মঞ্চ নহয় মনত ৰাখিবি জুবিন ক্ষেত্ৰত গৈ এজিপি বিজেপি কংগ্ৰেছ এইবিলাক ক'লে ৰাজনৈতিক শ্লোগান বুলিয়ে ক'ব তাত কোনো মেনুপ্লেট কৰাৰ কথা নাহে শিয়ালে হুৱা দিবৰ বাবেও এটা নিৰ্দিষ্ট ঠাইত গৈ হুৱা দিয়ে তই বেটা এনেকুৱা প্ৰাণী তই য'তে ত'তে গৈ হুৱা দিবলৈ ধৰো ঐ পাগল সেইখন জুবিন ক্ষেত্ৰ হয় সেইখান তোৰ বাপেৰৰ আন্দোলন কৰা প্ৰতিবাদ কৰা ঠাই নহয় জুবিনদাক অলপ শান্তিত থাকিবলৈ দে ৰাজনীতি বেয়া পোৱা মানুহজনৰ ওচৰত গৈ ছাগলৰ দৰে লেপাই নাথাকিবি নহলে কেতিয়াবা কোনোবা মাইকে ৰাম থাপৰ খাবি তই যদি কিবা প্ৰমাণ পাইছ তেতিয়ালে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰ কিন্তু এই পাগলামি নকৰিবি এই পাগলটোৱে ৰাজনীতিৰ বাহিৰে একো কথা ক'ব নাজানে জুবিনদাৰ নিচিনা এজন মহান শিল্পীয়ে বিদেশত অনুষ্ঠান পৰিবেশন কৰিবলৈ গ'লে চৰকাৰে যোগাযোগ কৰি নিদি তোক দায়িত্ব দিব লাগিছিল নেকি আজি যদি চৰকাৰে সেই যোগাযোগৰ ব্যৱস্থাবিলাক কৰি দিলে হয় তেতিয়াও তহতে কলি হয় জুবিনদাক তেনে এটা ডাঙৰ অনুষ্ঠানলৈ যাব নিদিলে বুলি হাতত ইমান তথ্য থকাৰ পিছতো ন্যায়ালয়ত গৈ স্বাক্ষৰ বা তথ্যবিলাক নিদিও কিয় তই সমাধি ক্ষেত্ৰত গৈ কোৱাতকৈ ন্যায়ালয়ত গৈ নকও কিয় না দম নাই সমাধি ক্ষেত্ৰত গৈ কোৱাতকৈ ন্যায়ালয়ত ক'ব লাগিছিল পকেটত এখন কাগজ লৈ গৈ কথা কোৱাটো অখিল গগৈৰ চৰিত্ৰ আৰু একে গছৰে ডালপাত হলি তই আজি যে তই ইমান চিঞৰি আছ ন্যায় আয়োগৰ ওচৰত গৈ সাক্ষ্য দিয়াৰ সাহস কিয় নহল তোৰ কিয় নগলি কুকুৰৰ দৰে ভুকি থকা নেতাবিলাক সাক্ষ্য দিবলৈ এটাও নগলিচোন কিয় সাহস নহল দম থাকিলেহে যাবি কেলা এনে লাইভত আহি কেমেৰাৰ আগত অখিল গগৈৰ চেনেলটো মাতি ৰাইজক দেখুৱাই মিছাকৈ চিঞৰি থাকি একো লাভ নাই জুবিনদাক আমি হেৰুৱাই পেলালো তই নহয় তই হলি এটা কৃষক মুক্তিৰ নামত ভণ্ড তহতে কোনো কালে জুবিনদাৰ আপোন নাছিলি কেইবছৰমান আগত তহতে অখিল গগৈৰ লগত মিলি জুবিনদাক দুবাৰকৈ কেছ কৰিছিলি মনত আছে না 2023 চনত তহতে জুবিনদাক বয়কট কৰিব লাগে বুলি কৈছিলি আৰু বয়কট জুবিনদাক মদাহি বুলি তহতে শ্লোগান দিছিলি মনত আছে টিআৰপিৰ কাৰণে তই আজি নিজকে ধুৱা তুলসীৰ পাত খজাব আহিছ আকাশ দলে তোৰ দিন চমু চাপি আহিছে চেণ্ডেলৰ মালা পিন্ধিব সাজু হৈ থাক তই তোৰ হাতত যদি ইমান তথ্যই আছে প্ৰমাণে আছে তেতিয়াহ'লে এবাৰো তই এতিয়ালৈকে এছআইটিৰ ওচৰত যোৱা নাই কিয় যিবিলাক কথা তই মিডিয়াৰ আগত কৈ আছ সেইবিলাক কথা তই আৰক্ষীৰ আগতো ক অকল প্ৰেছ মিটৰ আগত ক'লে একো লাভ নাই প্ৰেছ মিটে ন্যায় নিদিয়ে প্ৰেছ মিটে ৰায় নিদিয়ে তহতৰ দৰে নেতাবিলাক হৈছে এটা এটা মহাপাগল অসমত কি কৰিব লাগে কি কৰিব নালাগে অসমৰ উন্নতিৰ কাৰণে কি কৰিব লাগে সেইবিলাকৰ ওপৰত তহতৰ কোনো মতলব নাই তহতৰ কোনো গুৰুত্ব নাই অকল নিজৰ সুবিধাখিনি লাগে তহতক জুবিনদাৰ ন্যায় আমাকো লাগে গোটেই অসমৰ ৰাইজক লাগে গোটেই অসমৰ মানুহক লাগে কিন্তু তহতৰ দৰে নেতাৰ ডাঙৰ ডাঙৰ কথা আমাক নালাগে তই নিজৰ পকেট গৰম কৰাৰ বাহিৰে এটা সফল আন্দোলনৰ নাম ক যদি তোৰ পকেটত দম আছে কেইটা নদীৰ বান্ধ বন্ধ কৰিব পাৰিলি আজিলৈকে তহতৰ ধান্দা এটাই প্ৰথমে প্ৰতিবাদ তাৰ পিছত টকা লৈ তহতৰ মুখ বন্ধ তহতক জানিবলৈ আমি বাকি নাই তই লাং ফাং কথা কৈ একো লাভ নাই কোনটো দলৰ হৈ মাথা মাৰি আছ কোনটো দলৰ হৈ মূৰ মাৰি আছ আমি স্পষ্টকৈ জানো এই পাগলটোৰ মতে জুবিনদাক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মিলি হত্যা কৰিলে তাকো ছিংগাপুৰ চৰকাৰৰ সহযোগত এই পাগলটোক অতি সোনকালে আইনৰ আওতালৈ আনিব লাগে জুবিনদাক বিজেপিয়ে হত্যা কৰিলে বুলি ইমান স্পষ্টকৈ কৈছে যেতিয়া নিশ্চিতভাৱে ইয়াৰ হাতত কিবা প্ৰমাণ মজুত আছে ইয়াক ধৰিলে সকলো ওলাই যাব ভাইৰেল হ'বলৈ জনপ্ৰিয় হ'বলৈ তোৰ দৰে ফালতু নেতাই বহুত কিবাকিনি কোৱা দেখিছো শুনিছো কিন্তু শেষত পুলিচৰ ভয়ত আত্মগোপন কৰাও দেখিছো আকাশ দলে ন্যায় তোৰ বাপেৰে দিব না তোৰ মাহাৰে দিব ন্যায়ৰ বাবে প্ৰতিবাদ কৰাটো ভাল কথা কিন্তু ন্যায়ৰ নামত ৰাজনীতি বা উদ্ভণ্ডালি কৰাটো ভাল কথা নহয় যদি আজি তোৰ উচতনি লৈ তোৰ কথা লৈ কোনোবাই অসম জ্বলাবলৈ চেষ্টা কৰে তই ৰখাব পাৰিবিনে তই দায়িত্ব ল'ব পাৰিবিনে ৰাইজসকল আমিও এটা কথা বুজি পাব লাগে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হি কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক যিমান উচ্চ চৰকাৰৰ ৰাজনীতি পদবীয়ে নহওক কিয় কোনো মুখ্যমন্ত্ৰীয়ে বা প্ৰধানমন্ত্ৰীয়ে আইনী ন্যায় প্ৰদান কৰিব নোৱাৰে কেৱল আদালতেহে আইনী ন্যায় প্ৰদান কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ন্যায় সুনিশ্চিত কৰিবলৈ যি কৰিব পাৰে কৰিব বুলি ৰাইজক আশ্বাস দিছে আৰু নিষ্ঠাৰে কৰিও আছে খালি অকণ আমি ধৈৰ্য ধৰিব লাগিব